ইনকাসকলৰ হেৰুৱা নগৰ মাচু পিচ্চু। মাচু পিচ্চু মূলতঃ মাচু পিচ্চু হৈছে আমেৰিকাৰ পেৰু প্ৰদেশৰ কাস্কো নামৰ চহৰখনৰ পৰা উত্তৰ পশ্চিম দিশত প্ৰায় ৭৩ কিলোমিটাৰ নিলগত থকা মাচু পিচ্চু নামৰ এলানি পাহাৰৰ চূড়াত অৱস্থিত এখন আটক ধুনীয়া চালে চকুৰোৱা প্ৰাচীন নগৰ। এই মাচু পিচ্চুৰ বিষয়ে জানিবলৈ হ'লে আমি ঘূৰি চাব লাগিব ১৪৫০ খ্ৰীষ্টাব্দলৈ। সেই সময়ত ইনকা সাম্ৰাজ্যৰ ৰাজধানী নগৰ আছিল কাস্কো। কাস্কোৰ দক্ষিণ পশ্চিমাঞ্চলত এই নগৰখন নিৰ্মাণ কৰা হৈছিল যদিও আনুমানিক ১৫৩২ খ্ৰীষ্টাব্দত স্পেনিছসকলে ইনকাসকলৰ ওপৰত আকস্মিক আক্ৰমণ চলোৱাৰ ফলত তেওঁলোকে এই নগৰ এৰি অন্য অঞ্চললৈ ঢাপলি মেলে। ইনকাসকলৰ পলায়নৰ ফলত বহু বছৰ ধৰি এই নগৰ পৰিত্যক্ত অৱস্থাত পৰি ৰয়। তাৰোপৰি এই নগৰখন পাহাৰৰ চূড়াত অৱস্থিত বাবে অন্য লোকসকলেও এই নগৰৰ বিষয়ে অজ্ঞ আছিল। সহজ কথাত এই প্ৰাচীন নগৰখনৰ চৌদিশ আগুৰি আছিল অন্যান্য গছ-গছনি লতা আদিয়ে। আজিৰ বিশ্বৰ সকলোৰে আকৰ্ষণৰ স্থান হিচাপে পৰিগণিত হোৱা মাচু পিচ্চুৰ বিষয়ে আলোচনা কৰিলে আমেৰিকাৰ বিখ্যাত য়ালে ইউনিভাৰ্চিটিৰ প্ৰত্নতত্ত্ববিদ হিৰাম বিংহামৰ নাম নললে নিশ্চয় ভুল হ'ব। (১৯১১ চনৰ ছেপ্টেম্বৰ মাহত কেইজনমান ছাত্ৰ-ছাত্ৰী তথা স্থানীয় লোকৰ সহায়ত মাচু পিচ্চু নামৰ পাহাৰলানিৰ চূড়াত উঠি এই নগৰখন তেওঁ আৱিষ্কাৰ কৰে আৰু ইয়াৰ নাম ৰাখে ইনকাসকলৰ হেৰুৱা নগৰ। ইনকাসকলৰ হেৰুৱা নগৰ। ইনকাসকলৰ হেৰুৱা নগৰ মাচু পিচ্চুৰ আয়তন ৩২৫.৯২ বৰ্গ কিলোমিটাৰ আৰু ই সাগৰ পৃষ্ঠৰ পৰা ২৩৫৭ মিটাৰ উচ্চতাত অৱস্থিত। হিৰাম বিংহামে আৱিষ্কাৰ কৰাৰ পিছতে এই প্ৰাচীন নগৰখন চাবলৈ বিভিন্ন দেশৰ পৰ্যটক তথা প্ৰত্নতত্ত্ববিদৰ সোঁত ববলৈ ধৰে আৰু ১৯৪১ চনত ই স্বীকৃতি লাভ কৰে এক ঐতিহাসিক পৰ্যটনৰ স্থান।